खुलुमबाय स्टुडियो आं रबिन बसुमतारी बे समाव बिटिआर सरकारनि बाखनायजाथाव हाबाफारि बिटिसिआव गोदानै थिसनजानाय फरेस्टार 1 आरो फरेस्टार गार्डआव सा 414 उथ्रिसार जानो हानाय बिजाथिफोरनो साख्रिनि थिसनथाइ बिलाइखौ बिटिआर सरकारा राननानै होबाय। नंगौ बिटिआर सरकारा दिनै फरेस्टार 1 आरो फरेस्टार गार्डआव उथ्रिसार जानो हानाय थिसनथाइ बिलाइखौ दिनै तामुलपुरनि महापुरुषा श्रीमन्त शंकरदेव अडिटोरियम हलाव राननानै होबाय। मख'नो गोनांदि बिटिआर सरकारा मोनफानि उनाव मोनफा लाइमोनफोरखौ साख्रिनि थिसनथाइ होनायजों लोगोसे सोलोंथाइ होनायावबो जानगारना थायाखै। बिटिआर सरकारा बावैसो सान सिगां गोबां पिजिटि आरो जिटि टेट उथ्रिसार जानो हानाय फोरोंगिरिफोरनो थिसनथाइ बिलाइ राननानै होदोंमोन। थिग बेबादिनो दिनैबो फरेस्टार 1 आरो फरेस्टार गार्डआव उथ्रिसार जानो हानाय बिजाथिफोरनोबो थिसनथाइ बिलाइखौ बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि नुजाथिनायाव तामुलपुरनि महापुरुष श्रीमन्त शंकरदेव अडिटोरियम हलाव राननानै होबाय। बे थिसनथाइ बिलाइ राननाय हाबाफारियाव गाहाय खुंगिरि प्रमद बर'जों लोगोसे एमएलए जलेन दैमारी आरो एमएलए भुबेन बर'जों लोगोसे गोबां दैदेनगिरिफ्रा बाहागो लायो। 330 जन फरेस्ट गार्ड আৰু 84 জন ফৰেষ্ট গাৰ্ড 1 এপইন্টমেন্ট দিয়াৰ কাৰণে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ পৰা এটা প্ৰগ্ৰাম আয়োজন কৰিছে আৰু তাত মই উপস্থিত হৈ যিসকলে আজি সিএসবিৰ দ্বাৰা প্ৰথম চাকৰি পাবলৈ সক্ষম হৈছে তেখেতসকলক অভিনন্দন জনাইছো। আৰু এইখিনি এপইন্টমেন্ট হোৱাৰ পিছত আমাৰ ফৰেষ্ট গাৰ্ডৰ বহুত নাটনি হৈ আছিল, বিশেষকৈ মানাসত। মানাস এৰিয়াটো বহুত ডাঙৰ, কিন্তু যিমান লাগে ইমান ফৰেষ্ট গাৰ্ড নাই। আৰু নতুনকৈ ৰায়মানা আৰু চিকনা জহেলাও দুটা নেশ্যনেল পাৰ্ক হোৱাৰ পিছত আমাৰ মেন পাৱাৰৰ আৰু দৰকাৰ হৈছে। গতিকে আজি যিখিনি এপইন্টমেন্ট পাইছে এই সকলে ট্ৰেইনিং কৰি আহি ডিউটি দিয়ালৈকে আমাৰ যথেষ্ট মেন পাৱাৰ সাপোৰ্টটো আমাৰ হৈ যাব। আৰু বাকি যিখিনি আমাক দৰকাৰ আছে সেইখিনি আমি অসম চৰকাৰক ইতিমধ্যে জনাইছো যে তাত কিছুমান পোষ্ট আৰু বাঢ়াব লাগে, কিছুমান এৰিয়াত মানে আমাৰ কি আছে অফিস বঢ়াব লাগে, ৰেঞ্জ অফিস এইবিলাক সব দিয়া আছে। গতিকে বড়োলেণ্ডত আমাৰ চৰকাৰ অহাৰ পিছত দুটাকৈ প্ৰায় 800 স্কয়াৰ কিলোমিটাৰ ৰায়মানা আৰু চিকনা জহেলাও নেশ্যনেল পাৰ্ক দুটা আমি নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰাৰ ভিতৰত 800 স্কয়াৰ কিলোমিটাৰৰ নতুন ফৰেষ্ট এৰিয়া আমি পাবলৈ সক্ষম হৈছো। পৰৱৰ্তী সময়ত এইটো পৰ্যটকৰ কাৰণে আৰু লগতে আমাৰ অঞ্চলত বায়োডাইভাৰ্সিটি জলবায়ু যিটো উষ্ণতা এইটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে এই ফৰেষ্টে যথেষ্ট অৰিহণা দিব। আমি সেইটো আশা ৰাখি এই কামখিনি কৰিছো। 6 মান্থৰ এনি টাইম ৰেডি হৈ আছে। অলপমান নিউজৰ এটা বিষয় আছিলে, এই নিউজৰ বিষয়টো মানে অলপ চাব লগা হৈছে আৰু অলৰেডি আমি হাইকোৰ্টৰ লগত কনসাল্ট কৰি পেলাই সবৰ লগতো কনসাল্ট কৰি এতিয়া নিউজৰ ভেৰিফিকেশ্যনৰ কামবিলাক আৰম্ভ হ'ব। একেলগতে 6 মান্থৰ বাকি বিলাকৰ এপইন্টমেন্ট একেলগে হ'ব। আশীৰ্বাদ লওক, মানে ভগৱানৰো আশীৰ্বাদ লওক, ৰাইজৰো আশীৰ্বাদ লওক। তাততো মোৰ ক'ব লগা নাই, আশীৰ্বাদটো বিচাৰিব লাগে চবে। আপোনালোকৰ যিটো বিটিআৰ মিত্ৰতা নহয় বিজেপিৰ লগত ডিস্পুট মিত্ৰতা থাকিবনে? চাওক, আজি নিৰ্বাচন আহি আছে, একমহীয়া এটা প্ৰক্ৰিয়া। এই একমহীয়া প্ৰক্ৰিয়াত চৰকাৰ গঠন কৰিব, কাম কৰিব ৰাইজৰ কাৰণে, দিল্লীতো ডিস্পুটতো কাম কৰিব লাগিব। গতিকে ইমান জটিলত আমি যাব বিচাৰো নাই। আজিৰ প্ৰায়ৰিটিটো হৈছে যে ইলেকশ্যন আহি আছে, ইলেকশ্যনত জিকিব লাগে। ইয়াৰ কাৰণে আমিও 40টা সমষ্টিত কাম কৰি আছো। আমাৰ দলীয় কৰ্মীবিলাকে খুব উৎসাহেৰে কাম কৰি আছে, ৰাইজ আমাৰ লগত আছে, দল সংগঠন আমাৰ লগত আহিছে। গতিকে ভাল এটা ইলেকশ্যন হ'ব। আৰু ইলেকশ্যনটো যিহেতু গণতান্ত্ৰিক দেশৰ এটা উৎসৱ, এই উৎসৱটো আদৰিবলৈ আমি ৰেডি হৈছো।